হেল্ল' দোস্ত, ৱেলকাম টু মাই নিউ ইউটিউব চেনেল। নতুনকৈ এটা ইউটিউব খুলিছোঁ। সকলোৱে যেন ছাপোৰ্ট কৰে, সকলোৱে যেন চাই লাইকছ কমেণ্ট কৰে, ছাবস্ক্ৰাইব কৰি দিয়ে। আজি এটা নতুন ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। এতিয়া যাম বনাবলৈ, সকলোৱে যাতে আদৰি এয়া আমি এতিয়া আহি আছোঁ এই আজি আমাৰ গন্তব্য স্থানলৈ। আৰু বেছি দূৰ নাই, ৩-৪ কিলোমিটাৰমান আছে। এয়া গাঁৱৰ মাজেৰে আমি আহি আছোঁ। মোৰ বন্ধু আমাৰ অমৰজ্যোতি দাসৰ লগত। খুব ভাল লগা পৰিৱেশ এটা। এয়া পাহাৰ ইতিমধ্যে আৰম্ভ হৈছে। সঁচাই গাঁৱলীয়া পৰিৱেশ, মানে ভাল লগা। সকলো মানে আজি যিটো ভিডিঅ' বনাইছোঁ, ফাৰ্ষ্ট ভিডিঅ' হয়, ইমান ভাল হোৱা নাই, কিন্তু আশা কৰোঁ আপোনালোকৰ মৰম চেনেহ পালে নিশ্চয় ভাল হ'ব আগলৈকে। আৰু বেছি দূৰ নাই, আমি গৈ আছোঁ। একচুৱেলি ইয়াৰ উদ্দেশ্য আমাৰ একো নাই যে আপোনালোকক এটা ভাল স্থান দেখুৱাবলৈ পালে সেইটোৱে আমাৰ ভাল লাগে। তাৰ বাহিৰে আকৌ একো বেলেগ উদ্দেশ্য নাই আমাৰ। মানে ভাল ভাল নতুন জেগা চাবলৈ মন আছে, আৰু আমাৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ পালে আমি ভাল লাগিছে। এয়া আমি গাঁৱলীয়া পৰিৱেশ এৰিলোঁ। গাঁৱলীয়া পৰিৱেশ এৰি পেলাই আমি এতিয়া জংঘলৰ মাছ পাইছোঁহি। বাপৰে কি ধুনীয়া ৰে! জংঘলৰ মাজতো পকা ৰাস্তা। আমি এনেকুৱা আগতে কেতিয়াও দেখা নাই। জংঘলৰ মাজতো গোৱাত পকা ৰাস্তা বনাই থৈ দিছে ৰে। বা এইটো এই জংঘলৰ মাজৰ পৰা ৰাস্তা ওলাই গৈছে। পাহাৰৰ সঁচাই ধুনীয়া একদম পাহাৰীয়া পৰিৱেশ। বা এই ঝৰ্ণাৰ শব্দ শুনা পাইছোঁ আমি। আমি একচুৱেলি আচলতে আজি যিটো ৱাটাৰফল বুলি কোৱা হয়, ৱাটাৰফল চাবলৈ আহিছোঁ। জংঘলৰ মাছ পাইছোঁ এই, আৰু বেছি দূৰ নাই, আমি পামেই আৰু 2 মিনিট বা 3 মিনিট পিছত আমি নিশ্চয় আমাৰ জেগাটো পামগৈ। তাৰপিছত মানে খুব ভাল লাগিছে। কিন্তু ৰাস্তা একচুৱেলি আমাৰ সেইফালে হ'লে এনেকুৱা মানে পূৰা পাহাৰী এলেকাত পূৰা ৰাস্তা, বেয়া ৰাস্তা থাকে। ইয়াতে দেখিছোঁ বৰ ধুনীয়া একদম পকা ৰাস্তা বনাই থৈ দিছে, ভাল লাগিছে। আমি এতিয়া যাম আমি ৱাটাৰফল চাবলৈ। আপোনালোকে লাইনত থাকিব ৱাটাৰফল চাবলৈ। আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ বন্ধুৰ সৈতে এতিয়া আমি বাইকৰ পৰা নামি উঠি আমি এতিয়া ৱাটাৰফল চাবলৈ আগবাঢ়ি আছোঁ। আমি বহুত এক্সাইটেড হয় যে চাওঁ লাগি আছে। এই আগতে দেখিছোঁ বাৰু, দেখা নাই এনেকুৱা নহয়, কিন্তু এই জেগাটোত আমি প্ৰথম নতুন আহিছোঁ। গতিকে বহুত ভাল লাগি আছে। এয়া পিছফালে গোটেই জংঘল। আমি পূৰা জংঘলৰ মাজেৰে নামি আহি খোজকাঢ়ি আহি আছোঁ। মানে বহুত ভাল লাগি আছে। যিকোনো এটা বস্তু চাম বুলি ভাবি আছোঁ, যেতিয়া মানে কি দেখা নাই। গতিকে আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি, গতিকে ভাল লাগিছে। আপোনালোকে চাব, ভাল লাগিলে নিশ্চয় মৰম দিব। এয়া আমি ইতিমধ্যে আহি পালোঁ ৱাটাৰফল। আগত আমি গৈ আছোঁ লাহে লাহে। এয়া ৱাটাৰফলত নামিছোঁ এতিয়া। শব্দ শুনিছেই চাগে। বাপৰে, ইমান ক'লা হৈ পাথৰবিলাক। এইয়া পানীৰ মাজত নামিছোঁ আমি। জোতাত পানী সোমাই গ'ল মোৰ। পাথৰবিলাক বহুত পিছল আছে দেই, অলপ সাৱধানে খোজ কাঢ়িবা ভাইটি। পাথৰবিলাক বহুত পিছল আছে। এইয়া ৱাটাৰফল আমি আহি পালোঁ। খুব ভাল লাগিছে কিন্তু আহি। সুন্দৰকৈ পানী নিগৰি আহিছে পাহাৰৰ পৰা। বাপৰে, এইটো কিমান ডাঙৰ গছ চাচোন।
এই গছটো এনেকৈ কোণাতে মানে হৈ আছে, কেতিয়াবা ভয়ে লাগে পৰি যাব বুলি ন। অঁ মানে শিপাবোৰ এনেকৈ ওলাই আছে। ইয়াতে ধুমুহা বতাহ নাহে নেকি বাৰু? অঁ হয় হয়, তেনেকুৱা লাগিছে মোৰ। এয়া ইয়াতে সচৰাচৰ মানুহবোৰে গা ধুৱে। এই তাৰ পৰা পানী পৰি আছে, একদমেই তাৰ পৰা এইও দেখা হৈছে। ভয় লাগি আছে, ইমান ডেঞ্জাৰ জেগা। আমি আৰু অকণমান ওপৰলৈ যাবলৈকে চেষ্টা কৰি আছোঁ। মানে পাহাৰৰ মাজে মাজে কেমেৰাও চাবলগীয়া হৈছে, আপোনালোককো চাবলগীয়া হৈছে, নহ'লে আপোনালোকে বেয়া পাব আকৌ। তাৰপিছত মানে তলফালেও চাব লাগে, পাথৰবোৰ বহুত পিছল হয়। মানে পাহাৰৰ মাজতে এয়া উঠি আহিছোঁ। মোৰ বন্ধু আগে আগে গৈ আছে, অমৰজ্যোতি দাস। বাপৰে ইমান পিছল। ব'লা আগলৈকে যাওঁ ব'লক। হা এইফালে ডাউন। আজি আমি বহুত এক্সাইটেড সঁচাই, দেখি চাই ভাল লাগিছে। কোনোদিনা ইয়াৰ আগতে আমি অহা নাছিলোঁ, ভাল লাগিছে। ইয়াতে সচৰাচৰ মানুহবিলাকে গা ধুৱে, তাৰপিছত তাৰ পৰাই মেইন ঝৰ্ণা, তাৰ পৰা পানী পৰি আছে, বহুত ওপৰৰ পৰা আহি আছে পানী। তালৈকে যাব নোৱাৰি, বহুত পিছল, বহুত ডাঙৰ ডাঙৰ পাথৰ হয়। তাতে গ'লে পৰাটো নিশ্চিত আমি, সেইকাৰণে মানে যাব পৰা নাই। কিন্তু খুব মনোমোহা দৃশ্য, ইয়াৰ গছবোৰ দেখি সঁচাই খুব ভাল লাগিছে। বহুত ভাল পৰিৱেশ আৰু মানে সঁচাই এটা মনোমোহা জেগাত আহিলোঁ আজি, আহি পেলাই খুব ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। পানীটো কি ক্লিন, বাপৰে একদম গাখীৰৰ দৰে বগা। এইবিলাক পানী ডাইৰেক্টলি খাব পাৰি, ডাইৰেক্ট পাহাৰৰ মাজৰ ভিতৰৰ পৰা নিগৰি অহা পানী হয়। গতিকে খুব ভাল লাগিছে। বা পানী কি ধুনীয়াকৈ নিগৰি গৈ আছে চাচোন ন, বৰ ধুনীয়া লাগিছে আহি সঁচাকৈ। মোৰ বন্ধু অমৰজ্যোতি দাস, আজি একেলগে আহিছোঁ আমি, বাইকতে আহিছোঁ বাৰু। এখন পুৰণা বাইক আছে আমাৰ। কিমান ধুনীয়া লুকছ এটা আহিছে ন, হয় সুন্দৰ লুকছ এটা আহিছে। আজি আমি এই প্ৰকৃতিৰ মনোমোহা দৃশ্য চাই সঁচাই আপ্লুত হৈছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ চাই নিশ্চয় আপ্লুত হ'ব, ভাল লগা এটি পৰিৱেশ। আৰু আমি ফাৰ্ষ্ট টাইম ভিডিঅ' বনাবলৈ আহিছোঁ। আচলতে ভিডিঅ' বনোৱাত ভাল হোৱা নাই যদিও আশা ৰাখিছোঁ আপোনালোকে মানে লাইকছ, কমেণ্ট, ভিউ দিব, ছাবস্ক্ৰাইব কৰিব, কিয়নো আগলৈকে যাতে আমি এই ভিডিঅ' বনাবলৈ আৰু আমি সাহস পাওঁ। ভাল হোৱা নাই যদিও উৎসাহ পাওঁ।